আধামৃত অৱস্থাত ছটফটাই আছে সেই সময়তো বিজেপি চৰকাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক দোষাৰোপ কৰিবলৈ বাদ দিয়া নাই। এই যে ভয়ংকৰ পৰিস্থিতিটো হ'ল, এই অমানৱীয় পৰিস্থিতিটো হ'ল, ইয়াৰ বাবে দায়ী দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই কথা একেবাৰে স্পষ্ট কৰি দিছে যে ইয়াত দিল্লী চৰকাৰৰ কোনো ব্যৰ্থতা নাই। এই যে ভয়ংকৰ পৰিস্থিতিটো হ'ল, এই অমানৱীয় পৰিস্থিতিটো হ'ল, ইয়াৰ বাবে দায়ী কোন? ইয়াৰ বাবে স্পষ্ট এটাই দায়ী, 1 নম্বৰ চৰকাৰৰ নীতি, 2 নম্বৰ চৰকাৰৰ নীতি, 3 নম্বৰ চৰকাৰৰ নীতি। প্ৰথম কথা, কোভিড আজি 1.5 বছৰ হ'ল। এই 1.5 বছৰ সময় যেতিয়া প্ৰথম তৰংগত গৈছিল, ফাৰ্ষ্ট ৱেভ বুলি যাক কোৱা হয়, এই প্ৰথম তৰংগৰ সময়ছোৱাত চৰকাৰে দ্বিতীয় তৰংগৰ সন্মুখীন হোৱাৰ বাবে একো প্ৰস্তুতি নচলালে, বৰঞ্চ চৰকাৰী বৰমূৰীয়াসকলে আত্মতুষ্টি লাভ কৰি বিৰাট ভাষণ দি বহি থাকিল। 28 জানুৱাৰীত নৰেন্দ্ৰ মোদীয়ে বীৰদৰ্পে ঘোষণা কৰিছিল যে ভাৰতে পৃথিৱীক কৰোনাৰ পৰা ৰক্ষা কৰিলে, অৰ্থাৎ আমি এনেকুৱা এটা ভেকচিন নিৰ্মাণ কৰিলোঁ, আমি পৃথিৱীক বচাই দিব পাৰিম, এতিয়া আমি একমাত্ৰ দেশ, এনেকুৱা এটা ধৰণৰ কথা তেওঁ কৈ পেলালে। ভাৰতে কৰোনাক জয় কৰিলে বুলি তেওঁ একাধিকবাৰ উচ্চাৰণ কৰিলে। 19 ফেব্ৰুৱাৰীত স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে ৰামদেৱৰ আশ্ৰমত গৈ ৰামদেৱৰ এই কৰোনিল নামৰ দৰৱবিধ উদ্ঘাটন কৰিলে, তেওঁ মুকলি কৰি দিলে, যিটো ইয়াৰ পূৰ্বে স্বাস্থ্য মন্ত্ৰালয়ে বাণিজ্যিকভাৱে বিতৰণত বাধা আৰোপ কৰি থৈছিল। তাত স্বাস্থ্যমন্ত্ৰীয়ে স্বয়ং গৈ পেলাই এই কামটো কৰিলে আৰু একেবাৰে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ এইটো চাৰ্টিফাইড দৰৱ বুলি মিছাকৈ প্ৰচাৰ চলোৱাটো তেওঁ কেতিয়াও বাধা নিদিলে। 19 ফেব্ৰুৱাৰীত স্বাস্থ্যমন্ত্ৰী, অথচ আমাৰ কাম প্ৰায় শেষ হৈ আহিছে বুলি স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে ঘোষণা কৰিলে 2021 চনৰ 8 মাৰ্চত। 21 মাৰ্চত সিদিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলিভাৱে কুম্ভ মেলালৈ ভক্তসকলক আদৰণি জনালে। 30 মাৰ্চত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হৰ্ষবৰ্ধনে পুনৰ ঘোষণা কৰিলে যে পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰণৰ ভিতৰতে আছে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীয়ে 24 এপ্ৰিলত ঘোষণা কৰিলে, মা গংগা আশীৰ্বাদ আছে, কুম্ভ মেলাত কেতিয়াও কোভিড হ'ব নোৱাৰে। মনোনয়নৰ সময়ত মাত্ৰ 5জন লোকক প্ৰাৰ্থীৰ লগত যাবলৈ দিয়া হৈছিল, কিন্তু অসমত আপোনালোকে সকলোৱে দেখিলে, সেইবোৰ ফুটেজ মই দেখুৱাই আপোনালোকক আমনি নিদিওঁ, যে প্ৰত্যেকজন প্ৰাৰ্থীয়ে হাজাৰ লোকক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰিলে। কুম্ভ মেলাত একেলগে লক্ষজনে স্নান কৰিলে। চাহী স্নানৰ দিনাখন, প্ৰথমটো চাহী স্নানৰ দিনাখন 40 লক্ষ লোকে একেলগে স্নান কৰিলে। এটা বিষয় লৈ আহিছোঁ যে দেশজুৰি অক্সিজেনৰ অভাৱ। ৰাজধানী চহৰ দিল্লী আৰু বাণিজ্য কেন্দ্ৰ মুম্বাইত অক্সিজেনৰ অভাৱত শ লোকৰ মৃত্যু হৈছে। নোহোৱা হৈ শ লোক আধামৃত অৱস্থাত ছটফটাই আছে সেই সময়তো বিজেপি চৰকাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক দোষাৰোপ কৰিবলৈ বাদ দিয়া নাই। আনকি আমাৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো এটা টুইটযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সুৰক্ষা দি অৰবিন্দ কেজৰিৱালক দোষাৰোপ কৰিছে। আমি এবাৰ টুইটটো চাই লওঁ আহক। এই টুইটটোত কোৱা হৈছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আমি 8টা অক্সিজেন প্লেণ্ট সাজু কৰিলোঁ। কোভিড সংকটৰ মুহূৰ্তত আমি 8টা অক্সিজেন প্লেণ্ট সাজু কৰিলোঁ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীক 8টা প্লেণ্ট অক্সিজেন প্ৰকল্প নিৰ্মাণৰ কাৰণে 2020 চনৰ ডিচেম্বৰ মাহত টকা দিছিল। এতিয়া তুমি মোদীক দোষাৰোপ নকৰিবা, তোমাৰ গভৰ্ণমেণ্টে অৰ্থাৎ অৰবিন্দ কেজৰিৱালৰ চৰকাৰে এই অক্সিজেন প্ৰকল্পসমূহ নিৰ্মাণত ব্যৰ্থ হৈছে। তোমালোকে 8টা প্ৰকল্পৰ ঠাইত মাত্ৰ এটা প্ৰকল্পহে বনালা। প্ৰিয় দৰ্শক, মই এইখিনিতে এই কথাটোৰ সত্যতাটো উপলব্ধি কৰাৰ কাৰণে অলপ চেষ্টা কৰিম যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই কথা একেবাৰে স্পষ্ট কৰি দিছে যে ইয়াত দিল্লী চৰকাৰৰ কোনো ব্যৰ্থতা নাই। PM কেয়াৰ পুঁজিৰ পৰা ৰাজ্যবোৰলৈ সঁচাকৈ অক্সিজেন প্ৰকল্পৰ বাবে ধন দিয়া হৈছিলে নে নাই? প্ৰেছাৰ ছুইং এডৰ্চন অক্সিজেন প্ৰকল্প, PSA অক্সিজেন প্ৰকল্প বুলি কোৱা হয়, এইবোৰ নিৰ্মাণৰ দায়িত্ব প্ৰকৃততে ৰাজ্য চৰকাৰক দিয়া হৈছিলে নে নাই? অৰবিন্দ কেজৰিৱালৰ মতে প্ৰকৃত সত্যটো হ'ল টকা আৰু দায়িত্ব একোৱেই ৰাজ্যবোৰক দিয়া হোৱা নাই। 2020 চনৰ ছেপ্টেম্বৰ মাহত দেশজুৰি 162টা PSA প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত কেন্দ্ৰই গ্ৰহণ কৰিছিল। 2020 চনৰ অক্টোবৰ মাহত ইয়াৰ বাবে টেণ্ডাৰ অৰ্থাৎ নিবিদা আহ্বান কৰা হয়। এই সকলো প্ৰকল্প নিৰ্মাণৰ দায়িত্ব কিন্তু কেন্দ্ৰীয় চৰকাৰে নিজে লৈছে, ৰাজ্য চৰকাৰক ইয়াৰ দায়িত্ব দিয়া হোৱা নাই। টেণ্ডাৰ নিজে কল কৰিছে কেন্দ্ৰীয় চৰকাৰে আৰু নিৰ্মাণৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰে নিজে লৈছে।
প্ৰকল্পবোৰ নিৰ্মাণ কৰি 2020 চনৰ ডিচেম্বৰ মাহৰ ভিতৰত ৰাজ্যবোৰক হস্তান্তৰ কৰাৰ কথা আছিল। 2020 চনত আহ্বান কৰা নিবিদাত বহু প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছিল, কিন্তু কেন্দ্ৰীয় চৰকাৰে কিবা কাৰণত, তেওঁলোকে জানিব সেই কাৰণবোৰ কি আছিল, এই 162টা প্ৰকল্পৰ 140টাই এটা মাত্ৰ প্ৰতিষ্ঠানক কৰিবলৈ দায়িত্ব দিলে। অৰ্থাৎ 162টা প্ৰকল্পৰ 22টা বাদ দি 140টা প্ৰকল্প মাত্ৰ এটা প্ৰতিষ্ঠানক নিৰ্মাণৰ দায়িত্ব দিয়া হ'ল। কি কাৰণত এই আটাইবোৰ প্ৰকল্প এটা প্ৰতিষ্ঠানক দায়িত্ব দিয়া হ'ল সেই কথা বুজোতাই বুজিব, আমাৰ ক'বলগীয়া একো নাই। নিৰ্মাণৰ ঠিকা পোৱা যিটো প্ৰতিষ্ঠান আছিল, সেই কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে দৌৰি 162টা প্ৰকল্প ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিব নোৱাৰিলে আৰু পলাই গুচি গ'ল। দেখিলে আপোনালোকৰ নোম শিয়ৰি উঠিব। মই মাত্ৰ 1 মিনিট দেখুৱাম ডক্টৰ পাৰাকলা প্ৰভাকৰ, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামীয়ে এই অক্সিজেন, বিচনা, ICU আৰু কেন্দ্ৰীয় চৰকাৰৰ অৰ্থনৈতিক পেকেজ এই সন্দৰ্ভত কি কৈছে, মাত্ৰ 1 মিনিট চাই লওঁ। পাৰাকলা প্ৰভাকৰ। Instead of concentrating on improving hospital infrastructure and strengthening the national resolve, it spent national energies on token gestures like lighting lamps and clapping. The economic package it put together revealed that the government was more interested in headline management than in any substantial help to the vulnerable sections. It pelted a counterfeit stimulus at the helpless nation. Leave alone the demand side, its inadequacy to address even the supply side has quickly become clear. The long marches of the migrant labor across the country revealed the heartlessness of governance. In the event, our addition to treatment facilities was just negligible. We added only 19,461 ventilators, 8,648 ICU beds, and 94,880 oxygen-supported beds since last April.